পশ্চিম শালপাৰাত উত্তপ্ত পৰিস্থিতি হঠাৎ পুৰুষ মহিলা ওলাই আহিল ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাইজে ড্ৰাগছ সেৱন কৰা জুপুৰি ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে পশ্চিম শালপাৰাত খুৰুজালি নাছিৰুদ্দিন জালালুদ্দিন আৰু শৰীফুল ইছলামে দীৰ্ঘদিন ধৰি চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ৰাইজে ৰূপহীহাট আৰক্ষীক কেইবাবাৰো অভিযোগ দিয়াৰ পিছতো কোনো সফল নাপায় আজি ৰাইজে নিজেই ল'লে পদক্ষেপ ড্ৰাগছ মাফিয়াক আমচুৰ নেতা হিফজুৰ ৰহমানে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী স্থানীয় ৰাইজৰ হেফজুৰ ইছলাম আনছুৰ হেফজুৰ ৰহমানে কি কয় কৈছে থানাত যা গেলে সোমাই দিম লকআপ কৰি দিম সি তেনেহ'লে কমিশ্যন খাই আছে মানে তেখেতে আপোনাক কিয় ভাবুকি হে সি ৰাইজৰ পক্ষত নাই সি মাফিয়াৰ পক্ষত আছে সি কৈছে থানাত সোমাই দিম আমি কোন এইটো কোন হয় এইটো হেফজুৰ ৰহমান হয় তেওঁ কি কৰে এইটো প্ৰাক্তন আনছুৰ প্ৰেচিডেণ্ট হয় তেখেত তেওঁৰ ঘৰ ক'ত ঘৰ এই পূব সিংমাৰী সি কৈ আছে এতিয়া আমাক এই থানাত নিলে সোমাই দিম বুলি কৈছে তেখেত মানে কি ড্ৰাগছ ব্যৱসায়ৰ সি দালাল সি থানাত দালাল এনে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত সি জড়িত কৰি থাকে আমি সেইদিনা কোন এই তাক সিংমাৰী ড্ৰাগছ বেপাৰী হতৰ আৰু হেফজুৰ ৰহমান তাক জনাইছো আমি তাক আগত ফোন কৰিছো এতিয়া আহি আমাৰ ধমকি দিলে ঘৰৰ পৰা পুলিচ দি উঠাই নিম সি আহি ঘৰত আহি হুমকি দিছে সেইদিনা কোন চাইৰালি বজাৰত কৈছো হুমকি দি গ'ল ঘৰত আমি থানাত গৈছো আমাৰ ঘৰত হুমকি দিব যে আমি উঠাই লৈ যাম পুলিচ দি উঠাই লৈ যাম আজি ইয়াত হৈছিলে মানে ইয়াত ড্ৰাগছৰ বেপাৰ হৈ আছে ৩-৪ মাহ ধৰি ড্ৰাগছৰ বেপাৰ হৈ আছে এতিয়া আমাৰ গাঁৱৰ মহিলাই এইবিলাক ঘৰ দুৱাৰ উৎখাত কৰিছে সকলো ৰাইজ আহি এতিয়া আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ আনন্দ মিশ্ৰ ছাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এই ড্ৰাগছৰ মুক্তি হ'ব লাগে ড্ৰাগছ মাফিয়াবিলাক মুক্তি হ'ব লাগে এইটো পশ্চিম শালপাৰা ঠাই হয় এইটো চলাই আছে নাছিৰুদ্দিন জালালুদ্দিন আপোনাৰ শৰীফুল ইছলাম সুৰুজ আলী চাৰিজনে ইয়াত মাফিয়া চলাই আছে ড্ৰাগছৰ আমি থানাত জনাইছোঁ থানাত এজাহাৰ দিছোঁ ইনফৰমেশ্যন দিছোঁ এতিয়ালৈকে আমাক কোনো ইনকুৱাৰী দিয়া নাই ৰূপহীহাটৰ পৰা আসিফ ইকবাল হুছেইনৰ ৰিপৰ্ট অসমীয়া লাইভ